নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ স্বাস্থ্য ৰক্ষা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি ইউৰিক এচিডৰ ওপৰত কথা পাতিম। ইউৰিক এচিডনো কি আৰু ইউৰিক এচিড আমাৰ শৰীৰত কিদৰে বৃদ্ধি পায়, ইউৰিক এচিড বৃদ্ধি পালে আমাৰ শৰীৰত কি কি লক্ষণ বা কি কি স্বাস্থ্য সমস্যাই দেখা দিয়ে আৰু ইউৰিক এচিড আমি কি কি খাদ্যৰ জৰিয়তে কমাব পাৰোঁ সেই সম্পৰ্কে আজি ডিটেইলছভাৱে কথা পাতিম। গতিকে ভিডিঅ'টি শেষলৈকে আপোনালোকে চাব। ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। বন্ধুসকল, এইখিনিতে আপোনালোকৰ প্ৰতি এটি অনুৰোধ, যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থ'বলৈ অনুৰোধ জনালোঁ, যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ পায়। গতিকে বন্ধুসকল, বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধুসকল, প্ৰথমে আমি ইউৰিক এচিডনো কি সেই বিষয়ে জানি লওঁ আহক। ইউৰিক এচিড হৈছে আমাৰ শৰীৰৰ মেটাবলিজমৰ ফলত উৎপন্ন হোৱা আমাৰ শৰীৰৰ বাবে এবিধ বৰ্জনীয় পদাৰ্থ। আৰু আমাৰ সকলো মানুহৰে শৰীৰত যিহেতু মেটাবলিজম চলিয়ে থাকে, গতিকে এই ইউৰিক এচিড নামৰ বৰ্জনীয় পদাৰ্থবিধ সকলো মানুহৰ শৰীৰতেই উৎপন্ন হয়। আৰু এই বৰ্জনীয় পদাৰ্থবিধ ৰেচন প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ শৰীৰৰ পৰা বাহিৰ হৈ যায় আৰু এই প্ৰক্ৰিয়াত আমাৰ কিডনী যুগলে আগভাগ লয় আৰু প্ৰস্ৰাৱৰ জৰিয়তে ওলাই যায়। আৰু এনেদৰে বৰ্জনীয় পদাৰ্থবিধ ওলাই যোৱাৰ ফলত আমাৰ শৰীৰ দূষিত নোহোৱাকৈ থাকে। কিন্তু কথাটো হৈছে যে কিছুমান মানুহৰ শৰীৰত এই বৰ্জনীয় পদাৰ্থবিধ অৰ্থাৎ ইউৰিক এচিডবিধ বেছিকৈ উৎপন্ন হয়। সাধাৰণতে যিবোৰ খাদ্যত পিউৰিন নামৰ এবিধ বস্তু থাকে, সেই পিউৰিন নামৰ বস্তুবিধৰ পৰাই এই ইউৰিক এচিড উৎপন্ন হয়। গতিকে অৱশ্যে এই ক্ষেত্ৰত ক'ব পাৰি যে কিছুমান মানুহৰ বংশগত এক প্ৰৱণতাও থাকে, যাৰ বাবে কিছুমান মানুহৰ শৰীৰত এই ইউৰিক এচিড গঠন হোৱাৰ প্ৰৱণতাটো বেছি থাকে। আৰু এনেদৰে ইউৰিক এচিড যেতিয়া বেছিকৈ প্ৰডাকশ্যন হ'ব, বেছিকৈ প্ৰডাকশ্যন হ'লে আমাৰ ৰেচন প্ৰক্ৰিয়াই গোটেইখিনি এনেদৰে বেছিকৈ উৎপন্ন হোৱা ইউৰিক এচিডখিনি বাহিৰলৈ উলিয়াই দিব নোৱাৰা হৈ যায়। আৰু যাৰ বাবে কিছু অংশ আমাৰ শৰীৰত ষ্ট'ৰেজ হ'বলৈ ধৰে বা জমা হ'বলৈ ধৰে। বিশেষকৈ আমাৰ শৰীৰৰ গাঁঠিবোৰত এই ইউৰিক এচিডবোৰ ক্ৰিষ্টেল আকাৰত জমা হ'বলৈ ধৰে। বিশেষকৈ ভৰিৰ গাঁঠিবোৰত আৰু ভৰিৰ বুঢ়া আঙুলিৰ গাঁঠিটোত প্ৰথম জমা হোৱাটো দেখা যায়। গতিকে এনেদৰে যেতিয়া গাঁঠিবোৰত ইউৰিক এচিড জমা হ'বলৈ আৰম্ভ কৰে, তেতিয়া ভৰিৰ গাঁঠিবোৰ বা যি গাঁঠিতে জমা হয় সেই গাঁঠিবোৰ ফুলি উঠে আৰু ৰঙচুৱা হৈ পৰে আৰু তীব্ৰ বিষ অনুভৱ হয়। গতিকে তেতিয়া যদি ৰক্ত পৰীক্ষা কৰা হয়, তেতিয়া নিশ্চয়কৈ তেজত ইউৰিক এচিডৰ পৰিমাণটো বেছি আছে বুলি ওলাই পৰে আৰু তেতিয়া গম পোৱা যায় যে আমাৰ ইউৰিক এচিডৰ পৰিমাণ যিমান থাকিব লাগিছিল তাতকৈ বেছি আছে। সাধাৰণতে মহিলাৰ ক্ষেত্ৰত এই ইউৰিক এচিডৰ পৰিমাণ 6তকৈ কম থাকিব লাগে আৰু পুৰুষৰ ক্ষেত্ৰত 7তকৈ কম থাকিব লাগে। তেতিয়া ইউৰিক এচিডে একো অসুবিধাৰ সৃষ্টি নকৰে বা ইউৰিক এচিড থকা বুলি বা ইউৰিক এচিড বেছি হৈছে বুলি কোৱা নাযায়। কিন্তু যদিহে মহিলাৰ ক্ষেত্ৰত 6তকৈ বেছি আৰু পুৰুষৰ ক্ষেত্ৰত 7তকৈ বেছি থাকে, তেতিয়াহে ইউৰিক এচিড হৈছে বুলি কোৱা হয়। আৰু এনেদৰে ইউৰিক এচিড যেতিয়া হয়, তেতিয়া মানুহে যদি কিছুমান খাদ্য খোৱাটো বন্ধ কৰে বা ইয়াৰ লগতে কিছুমান খাদ্য অলপ বেছি পৰিমাণে খায়, তেতিয়া ইউৰিক এচিডৰ এনে প্ৰতিক্ৰিয়া ভাল হৈ যায়। এইবাৰ আমি কথা পাতিম কি কি খাদ্যই ইউৰিক এচিড কমায়। ইয়াৰে 1 নম্বৰটো হৈছে আপেল। আপেলত এনে কিছুমান উপাদান আছে, বিশেষকৈ ডায়েটৰী ফাইবাৰ আছে। এই ডায়েটৰী ফাইবাৰৰ কাৰণে আপেলে সদায় ইউৰিক এচিডটো কমায় বা শৰীৰৰ পৰা বাহিৰ উলিয়াই দিয়াত সহায় কৰে। গতিকে যিসকল লোকে ইউৰিক এচিডৰ নিচিনা সমস্যাত ভুগিছে বা ইউৰিক এচিড হোৱাৰ প্ৰৱণতাটো বেছি আছে, তেওঁলোকে দৈনিক এটাকৈ আপেল খাব লাগে। 2 নম্বৰ বস্তুটো হৈছে এপল চাইডাৰ ভিনেগাৰ। এপল চাইডাৰ ভিনেগাৰ যদি নিয়মিতভাৱে খোৱা হয়, তেতিয়া আমাৰ শৰীৰত উৎপন্ন হোৱা বা জমা হোৱা এই ইউৰিক এচিড বাহিৰ কৰি দিয়াত এপল চাইডাৰ ভিনেগাৰে ভাল কাম কৰে। অৱশ্যে এপল চাইডাৰ ভিনেগাৰ এপলৰ পৰাই বনোৱা হয় আৰু এপল চাইডাৰ ভিনেগাৰ আচলতে খোৱাৰ নিয়ম আছে কিছুমান। এপল চাইডাৰ ভিনেগাৰ সদায় এগিলাচ পানীত এচামুচ এপল চাইডাৰ ভিনেগাৰ লৈ খাদ্য খোৱাৰ আগত আধা ঘণ্টা আগত খাব লাগে আৰু দিনে সদায় এবাৰহে খাব লাগে। তেতিয়া এই এপল চাইডাৰ ভিনেগাৰে শৰীৰত জমা হোৱা বা শৰীৰত উৎপন্ন হোৱা ইউৰিক এচিড বাহিৰ কৰি দিয়াত সহায় কৰে। মন কৰিবলগীয়া কথাটো হৈছে
এপল চাইডাৰ ভিনেগাৰ 2 মাহ বা খুব বেছি 3 মাহতকৈ বেছি দিন খাব নালাগে। ইউৰিক এচিড কমোৱা 3 নম্বৰ খাদ্যবিধ হৈছে কলপচলা। কলপচলা আচলতে খাৰধৰ্মী এবিধ খাদ্য। অৱশ্যে কলপচলা আমি অসমীয়া মানুহে খাই খুব ভাল পাওঁ। এই কলপচলা যদি সপ্তাহত 2 দিনকৈ আঞ্জা খোৱা হয় তেনেহ'লে ইউৰিক এচিড বেছি থকা মানুহৰ ইউৰিক এচিডৰ পৰিমাণ কমি যায়। গতিকে যিসকল লোকে ইউৰিক এচিডৰ সমস্যাত ভুগিছে তেওঁলোকে সপ্তাহত অন্তত 2 সাঁজকৈ কলপচলা খাব লাগে। আৰু 4 নম্বৰ খাদ্যবিধ হৈছে ভিটামিন চি যুক্ত খাদ্যবস্তুবোৰ, যেনে কমলা টেঙা, নেমু টেঙা আদি। এই ভিটামিন চি যুক্ত খাদ্যবোৰ যদি অলপ বেছিকৈ খোৱা হয় তেতিয়া এই ভিটামিন চিয়ে সাধাৰণতে আমাৰ প্ৰস্ৰাৱটো ক্লিয়াৰ হৈ থকাত বেছি সহায় কৰে। আৰু যিহেতু ইউৰিক এচিড আমাৰ প্ৰস্ৰাৱৰ লগতেই প্ৰধানকৈ বাহিৰ হৈ যায়, গতিকে ভিটামিন চি যুক্ত খাদ্য অৰ্থাৎ এই টেঙাজাতীয় খাদ্যবোৰ যদি বেছিকৈ খোৱা হয় তেতিয়া ইউৰিক এচিডৰ পৰিমাণ তেজত কমি যায়। ইউৰিক এচিড কমোৱা 5ম বিধ খাদ্য হৈছে বিটৰুট, গাজৰ আৰু তিয়ঁহ একেলগে মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ৰস উলিয়াই বা একেবাৰে মিহি কৰি যদি পিচি দিয়া হয়, সেই মিহি কৰি পিচি দিয়া ৰস এগিলাচ যদি কেইদিনমান নিয়মিতভাৱে খোৱা হয় তেতিয়া তেজৰ এই বৰ্ধিত ইউৰিক এচিড কমি যায়। ইউৰিক এচিড কমাব পৰা আন এবিধ খাদ্যবস্তু হৈছে গ্ৰীণ টি। গ্ৰীণ টিৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে। গতিকে ইউৰিক এচিড বাঢ়িলে গাঁঠিবোৰত যি ফুলি উঠে বা বিষ হয়, গ্ৰীণ টি যদি দিনত 2 বাৰকৈ 2 কাপ সেৱন কৰা হয় তেতিয়া এই গাঁঠিত ফুলি উঠা ইনফ্লামেশ্যন বা এই ৰঙা পৰি থকা এই যি ইনফ্লামেশ্যন হয় সেই ইনফ্লামেশ্যন অতি সহজে ভাল হৈ যায়। সেইবাবে ইউৰিক এচিড বাঢ়ি এনেধৰণৰ সমস্যাৰ সৃষ্টি হ'লে দিনত 2 কাপকৈ গ্ৰীণ টি সেৱন কৰিব লাগে। অৱশ্যে 2 কাপতকৈ বেছি গ্ৰীণ টি সেৱন কৰিব নালাগে। ইউৰিক এচিড কমাব পৰা 7ম বিধ খাদ্য হৈছে দৈ আৰু পৰ্যাপ্ত পৰিমাণৰ পানী। দৈ আচলতে যদি নিয়মিতভাৱে খোৱা হয় দুপৰীয়া ভাত খোৱাৰ পিছত তেতিয়া আমাৰ খাদ্যবস্তু অতি সহজে হজম হয়। আৰু খাদ্যবস্তু ভালদৰে হজম হোৱাৰ পাছত আমাৰ ইউৰিক এচিডৰ নিচিনা বৰ্জনীয় পদাৰ্থবোৰ আমাৰ শৰীৰৰ পৰা ওলাই যোৱাত ভাল কাম কৰে। ইয়াৰ উপৰি আমাৰ যিহেতু এনেধৰণৰ বৰ্জনীয় পদাৰ্থ শৰীৰৰ পৰা ওলাই যোৱাত আমাৰ পানীয়ে মুখ্য ভূমিকা লয়, গতিকে আমি দিনত 2.5 লিটাৰৰ পৰা 3 লিটাৰ পানী নিয়মিতভাৱে সেৱন কৰিব লাগে। তেতিয়া আমাৰ তেজত উৎপন্ন হোৱা বা তেজত জমা হোৱা এই বৰ্জনীয় পদাৰ্থবোৰ আমাৰ শৰীৰৰ পৰা অতি সহজে প্ৰস্ৰাৱৰ যোগেদি বাহিৰ হৈ যায় আৰু তেতিয়া আমাৰ ইউৰিক এচিডৰ নিচিনা সমস্যা আমাৰ সৃষ্টি কৰিব নোৱাৰে। এইবাৰ আমি কথা পাতিম ইউৰিক এচিড হ'লে কি কি খাদ্য খাব নালাগে বা কমকৈ খাব লাগে। এই খাদ্যবোৰৰ ভিতৰত 1 নম্বৰতে হৈছে মাছ, মাংস আৰু কণী। যিহেতু প্ৰটিনযুক্ত খাদ্যতেই এই পিউৰিন নামৰ বস্তুবিধ থাকে, গতিকে যিহেতু মাছ, মাংস, কণী প্ৰটিনৰ এক ভাল উৎস, গতিকে ইউৰিক এচিড হ'লে এই কণী, মাছ, মাংস কমকৈ খাব লাগে। বিশেষকৈ ৰেড মিট একেবাৰে নোখোৱাই ভাল। অৱশ্যে কুকুৰাৰ মাংস কমকৈ খাব পাৰি, কিয়নো প্ৰটিন একেবাৰে বাদ দিয়াটো আমাৰ সুস্বাস্থ্যৰ বাবে ভাল নহয়। গতিকে আমাৰ শৰীৰে প্ৰটিন পাবই লাগিব। সেইবাবে আমি মাছ, মাংস, কণী একেবাৰে পৰিত্যাগ কৰা কথাটো ভাল কথা নহয়। গতিকে আমি ৰেড মিট বন্ধ কৰিব লাগে। আৰু ৰেড মিটৰ অৱশ্যে পিউৰিন নামৰ বস্তুবিধ বেছিও থাকে, গতিকে ইউৰিক এচিড যেতিয়া হয় বা সমস্যাৰ সৃষ্টি কৰে তেতিয়া ৰেড মিট টোটেলি বন্ধ কৰিব লাগে। কিন্তু কুকুৰাৰ মাংস বা মাছ কম পৰিমাণে খাব পাৰি। ইউৰিক এচিড হ'লে 2 নম্বৰতে বাদ দিব লগা আৰু কিছুমান খাদ্য হৈছে মটৰ মাহ বা কিছুমান অন্য বীজ যেনে ৰাজমাহ, মচুৰ দাইল, এইবিলাকতো যথেষ্ট পৰিমাণে প্ৰটিন থাকে। গতিকে প্ৰটিন থাকে মানে প্ৰটিনৰ লগে লগে পিউৰিনো থাকে। গতিকে এনে খাদ্যবস্তুবোৰো আমি একেবাৰে বাদ দিব নালাগে, কিয়নো একেবাৰে যদি বাদ দিয়া হয় তেতিয়া আমাৰ শৰীৰ একেবাৰে পুষ্টিহীনতাত ভুগি যাব পাৰে। গতিকে আমি এই খাদ্যবস্তুবোৰো আমি কিছু কমাব লাগে। ইউৰিক এচিড হ'লে একেবাৰে বাদ দিব লগা এবিধ বস্তু হৈছে মাংসৰ লিভাৰ। আচলতে যিকোনো মাংসৰে লিভাৰত পিউৰিন বেছিকৈ থাকে, গতিকে পিউৰিনযুক্ত খাদ্যই যিহেতু এই ইউৰিক এচিডৰ মূল কাৰণ, গতিকে আমি মাংসৰ লিভাৰটো খাব নালাগে, সম্পূৰ্ণ বাদ দিয়া ভাল। অৱশ্যে কুকুৰাৰ মাংস খোৱাৰ কথা কোৱা হৈছে। ইউৰিক এচিড বাঢ়িলে ল'ব লগা আন এক সাৱধানতা হৈছে ৱেট লছ কৰাৰ ক্ষেত্ৰত। যিসকল লোকৰ শৰীৰৰ ওজন বেছি
তেওঁলোকে সদায় শৰীৰৰ ওজন কমাই লোৱাৰ চেষ্টা কৰিব লাগে আৰু তেওঁলোকে যদি মাহত 2 কেজি বা 3 কেজি ওজন কমাব পাৰে তেতিয়া তেওঁলোকৰ তেজত বৃদ্ধি পোৱা এই ইউৰিক এচিডৰ পৰিমাণো কমি যোৱাৰ চান্স থাকে বা তেওঁলোকৰ শৰীৰৰ ওজন কমাৰ লগে লগে এই ইউৰিক এচিড বৃদ্ধি পোৱাৰ চান্স কমি আহে। ঠিক তেনেদৰে যিসকল লোকে অযথা টেনশ্যন বা ষ্ট্ৰেছত থাকে তেওঁলোকে যদি এই টেনশ্যন বা ষ্ট্ৰেছৰ পৰা মুক্ত হ'ব পাৰে তেতিয়াও তেওঁলোকৰ এই তেজত বৃদ্ধি পোৱা এই ইউৰিক এচিডৰ পৰিমাণ কমি যোৱাৰ চান্স থাকে। সেইবাবে অকল খাদ্যবস্তুই নহয় আচলতে সঠিক জীৱনশৈলী গ্ৰহণৰ চেষ্টা কৰিব লাগে। সঠিক জীৱনশৈলীয়ে আচলতে সুস্বাস্থ্যৰ মূল চাবিকাঠি। বন্ধুসকল, ইউৰিক এচিড কি আৰু ইউৰিক এচিড হ'লে আমাৰ কেনেকুৱা স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু কি কি খাদ্যই ইউৰিক এচিড কমোৱাত সহায় কৰে, লগতে কি কি খাদ্য আমি ইউৰিক এচিড বৃদ্ধি পালে খাব নালাগে সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টি নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।